everyone, good morning. Welcome back our another vlog. এতিয়া ৰাতিপুৱা বাজিলে 11টা বাজিলে আমি ব্ৰেকফাষ্ট কৰি ৰেডি আৰু আমি প্ৰশান্তি টুৰিষ্ট লজৰ পৰা এই যাবলৈ ওলালো তেজপুৰত কালি আহিছিলো বিয়া খাবলৈ যাবলৈ ওলালো ইয়া সব ৰেডি হৈ আছে এই আমাৰ কংকনা ৰেডি কংকনাৰ মাক ৰেডি কংকনাৰ পাপা ৰেডি সব ৰেডি এতিয়া যাম গৈ পেলাই চাই লওঁ আৰু তেজপুৰত কি চাওঁ চাই মেলি উষা অগ্নিগড় আগতে আহিছিলোঁ কিন্তু আমাৰ বাৰ্বিয়ে দেখা নাই কংকনাই দেখিছিলে সৰুতে পাহৰিলা তুমি চাই লওঁ দেই এতিয়া পাৰিলে সোমাম এইয়া পিন্ধিব এইটো মামে শাৰী পিন্ধ তাৰপাছত আৰু ভাবিলোঁ ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰি লওঁ আৰু আজি আমাৰ এই ব্লগটো কেনে লাগে আপোনালোকে চাই জনাবলৈ নাপাহৰিব আৰু বাৰ্বি জুৰিবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ঠিক আছে চাই থাকিব আমি ৰেডি হৈ গ'লোঁ কি অৰেঞ্জ কালাৰ কটন শাৰী কেনেকুৱা লাগিছে দেই ভাল লাগিছে ন গৰমত কটন পিন্ধি কমফৰ্ট আছে সেইটো কাৰণে পিন্ধি ল'লোঁ শাৰীখন আৰু ঘৰলৈ যামগৈ গতিকে চাই থাকিব আমাৰ ব্লগ লগ পাই আছোঁ পৰা যাবলৈ ওলালোঁ হয় নাই আৰু টুৰিষ্ট লজৰ পৰা যাবলৈ ওলালোঁ তেজপুৰৰ এতিয়া যাম ধুনীয়া লাগিলে থাকি ইয়াত ভাল লাগিলে থেংক ইউ মিণ্টু ছাৰ আমাক ধুনীয়াকৈ ৰাখিলে কালি বিয়া খালোঁ থাকিলোঁ আৰু এতিয়া যাওঁগৈ আৰু ভিডিঅ'টো চাব ভিডিঅ' ভাল লাগে লাইক কৰিব আজি আমাৰ ব্লগটো মেডাম দীক্ষা কালি বিয়া খাই ভাল লাগিলে আজি আমি যাবলৈ ওলালোঁ আৰু এয়া ওলাইছোঁ ৰেডি যাওঁগৈ এইজনী আমাৰ নিৰ্মালীও ৰেডি ঠিক আছে তাৰপিছত ক'ত কি চাওঁ সোমাই পেলাই যাওঁ আছে ন ডালিম এনেকৈ আমি যে কিনি খাওঁ ৰমগেনেট এইজোপা গছ কৃষ্ণ বাৰ্বি এই আমাৰ মেডামে ৰিল বনাই আছে বাই আছা মেডামে মেডাম আমাৰ ভিডিঅ' চাব দেই ইউটিউবৰ এইয়া এইফালেদি যাওঁ ন ইফালে তাতে উঠোঁগৈ ন মেডাম তাতে উঠোঁগৈ অঁ জলদি কৰানা আমাৰ যাব হ'ল ও জানা জলদি কৰানা জুনুকা চব ৰেডি হৈ গ'ল ন যাবলৈ ৰেডি এতিয়া আমি যাম তেজপুৰত কি চাবা তোমালোকে যি দেখোঁ হয় নেকি আমাৰ নিৰ্মালীও চাব ন মেডাম পুৰা ব্যস্ত কলপাকত সোমাবা নেকি গণেশ ঘাট গণেশ ঘাট এতিয়া আমি গণেশ ঘাট আহিছোঁ ফাৰ্ষ্ট এইয়া বাৰ্বি কোনজনী আমাৰ সেইজনী বাৰ্বি কংকনা এয়া আমি এতিয়া গণেশ ঘাটত সোমাম তাৰপাছত আকৌ ক'ত সোমোৱাই নিয়ে আমাৰ এতিয়া দেখাই চাই গৈ থাকিম তেজপুৰখন গোটেইখন একদম একেৰাহে ঘূৰিও পোৱা নাই মই এনেই আহোঁ আৰু যাওঁ তেনেকৈ পাওঁ কিন্তু আজি চাওঁ ক'ত ঘূৰাই কলপাক অগ্নিগড় এইবিলাক চাইছোঁ আগতে কিন্তু আজি যদি দেখুৱাই চাম চাই থাকিব আমাৰ ব্লগ যদিহে ভাল লাগে বাৰ্বি জুৰিবাই যদি চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ ক'ব এটা ভালকৈ দেই পানীৰ ওচৰত ইমান নাযাব নেকি এইয়া গণেশ ঘাট ন বাৰ্বি দেখিছা গণেশ ঘাট আহিছোঁ ক'ত আহিছোঁ আমি গণেশ ঘাট তেজপুৰ গণেশ ঘাট ধুনীয়া ন দেখিবলৈ বেটাইটো সাগৰ দেখিছে ন বাৰ্বিয়ে সাগৰ দেখা নাই বহুত ডাঙৰ ন বহুত ডাঙৰ কিউট হয় না তোমালোকৰ যেনি কি কৰিলা এই আমাৰ দেহা বাৰ্বি কৈছে দেহা ইমান দৌল
এয়া আমি গণেশ ঘাটত আহি গ'লোঁ ৰ'বা দেহা দেহা এয়া ইমান ধুনীয়া লাগিছে গণেশ ঘাটৰ মোৰতো ফুৰিবলৈ মন আছে চাই থাকিব ভিডিঅ'টো ভিডিঅ' ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব জুনকানাৰ পিছফালে আছে অহা নাই এইটো কি ধুনীয়া ভাল লাগে আমি চব যাবলৈ ওলাইছোঁ অগ্নিগড় চাবলৈ এইটো वाह আহিছা তুমি ইয়ালে আহিছা দিদু এটা দিদু ক'ত দিম নে মেডাম চাব দে ভিডিঅ' আমাৰ ভিডিঅ'বিলাক চাব ইউটিউবৰ এইয়া চববিলাক গৈ আছে দেহাহঁত ৰৈ দিলে বৰ ধুনীয়া ইয়াতে উষাক মানে থৈছিলে বান ৰজাৰ জীয়াৰী উষা অগ্নিগড়ত বহুত ধুনীয়া জেগা হিষ্টৰিকেল প্লেচ উষা অনিৰুদ্ধৰ মানে প্ৰেম নগৰী আৰু এখন বান ৰজাৰ দিনৰ বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া ভাল লাগিছে এয়া জানা ইয়াতে মানে বান ৰজাৰ জীয়াৰী উষাক থৈছিলে অগ্নিগড়ত তাৰপাছত অনিৰুদ্ধৰ লগত বিয়া হৈ গ'ল মানে বান ৰজাই কোনো নেদেখাকৈ ৰ'দ আৰু হেৰি নপৰাকৈ একদম দিয়ে বহুত ধুনীয়া আছিলে সেইকাৰণে ইয়াত থৈ দিছিলে কিন্তু বহুত ধুনীয়া আছিলে উষা তাৰপিছত আকৌ সপোন কোঁৱৰ দেখিলে সপোনত চিত্ৰ দেখাই ছবি আঁকি দেখুৱাই দিলে সপোন কোঁৱৰজনক তাতে বিয়া হৈ গ'ল উষা অনিৰুদ্ধৰ বহুত ধুনীয়া শিৱজী আমি আগতে আহিছোঁ বাৰু বহুত ভাল লাগে তুমি সৰুতে এবাৰ আহিছিলা অভি 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 হাই কৈ দিয়া হাই অভি অভি হাই থেংক ইউ এয়া বাবু খেলি আছে অভি বাৰ্বি কংকনা চবে খেলি আছে ষ্টেচু অগ্নিগড়ত ধুনীয়াকৈ বনাই থৈছে ইয়াৰ পৰা ধুনীয়াকৈ দেখা পাইছে ন গণেশ ঘাটৰ বহুত ধুনীয়া লাগিছে আমি একদম অগ্নিগড়ত উঠি আছো ভাল লাগিছে ন গৈ আছো শিৱজী এয়া শিৱজী ধুনীয়াকৈ থৈ দিছে দেই ধুনীয়া লাগিছে ওম নমঃ শিৱায় আহি আছো চব অগ্নিগড়ৰ পৰা ওলাইছোঁ আৰু এতিয়া স্বামীৰ লগতে একদম আছে আমাৰ শিৱ গৈ আছোঁ এতিয়া বতৰটো ধুনীয়া কৰিলে বাৰু
ঘূৰি ভাগৰ লাগি পানী পুৰি খাব, কংকনা আইচক্ৰীম খাইছে ইয়াৰ চবে। অবি ছাৰে আইচক্ৰীম খাইছে। মেডাম নাখায় নি আইচক্ৰীম? ম্যাডাম এইটো হ'ব আৰু খাবা না হৈ গ'ল এতিয়া না কোনটা বেটা আইচক্ৰীম খাইছে। ৰাকু কুৰাই খুৱাইছে। ভৈৰৱী মন্দিৰ এই আমি এতিয়া তেজপুৰৰ মা ভৈৰৱী মন্দিৰলৈ আহিছোঁ। ব'লা, বতৰটো বহুত ধুনীয়া দেই। চিৰিকেইটা উঠি যাব লাগিব আকৌ। বেটা পাৰিবা নাই চিৰি উঠিব? ব'লা, এই আমাৰ বাৰ্বিয়ে টিলিঙা বজাইছে। ব'লক আমি মা ভৈৰৱী মন্দিৰ আৰু চিৰি আমি বগালোঁ আৰু আছেই। বহুত ধুনীয়া লাগিছে দেই, প্ৰাকৃতিক পৰিৱেশৰ মাজত মন্দিৰ থাকিলে বহুত ভাল লাগে। বহুত ধুনীয়া লাগিছে আহি জেগা। তেজপুৰ এনেও প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া। অকণ মই নিজকো দেখুৱাই দিছোঁ আৰু দেহাত গৈ আছে। এয়া মন্দিৰ। আমি আজি মন্দিৰত বাহিৰৰ পৰা সেৱা কৰিছোঁ, কিয়নো আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিয়ে আহিলোঁ। গতিকে মন্দিৰত খাই বৈ পূজা চাকি জ্বলাবলৈ ভাল নালাগে, সেইকাৰণে বাহিৰৰ পৰাই মা ভৈৰৱীক সেৱা জনাইছোঁ। আমাৰ যেন সকলো অমংগল দূৰ হয়। এইফালে নাও দেখোঁ এয়া আমি এতিয়া যাওঁ। আমাৰ আজি ব্লগটো যদি ভাল লাগে তেন্তে হ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাৰ্বি বেল আইকন প্ৰেছ কৰি দিব। বেল আইকন বৰষুণ আহিছে আৰু অলপ এটুপ